Hey guys, নমস্কাৰ সকলোকে কিৰণময়ী লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা বহুত ইউজফুল ভিডিঅ'। আপোনালোকৰ যদি পিম্পলছ আছে, একনে ষ্টাৰ আৰু ডাৰ্ক স্পট আৰু পিগমেণ্টেশ্যন আছে তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত ইউজফুল ভিডিঅ' হ'ব। সো তেনেহ'লে বলক মই ষ্টাৰ্ট কৰোঁ মোৰ ভিডিঅ'টো। আপোনালোকৰ যদি ডাৰ্ক স্পট, পিম্পলছ, পিগমেণ্টেশ্যন আছে তেনেহ'লে আপোনাৰ কাৰণে লৈ আহিছে এইটোৰ নাম হৈছে ডেৰিভা BPO জেল। এইটো আপোনালোকে ফাৰ্মাচীত আৰু নহ'লে অনলাইনত ফাৰ্মাচী যিবিলাক এপছ আছে তাত পাব। এপ'লো মই কিনিছোঁ, এপ'লো ফাৰ্মাচী অনলাইনত কিনিছোঁ এই ক্ৰীমটো। আৰু এই ক্ৰীমটো আপোনালোকে পিগমেণ্টেশ্যন, ডাৰ্ক স্পট আৰু পিগমেণ্টেশ্যনত ইউজ কৰিব পাৰিব। আৰু এইটো মোক দিছিলে ডাক্তৰে ৰিকমেণ্ড কৰিছিলে। মোৰ ইয়াত পিম্পলছ হৈ গৈছিলে, ডাৰ্ক স্পট হৈ গৈছিলে, সেইটো কাৰণে। আৰু মই এইটো ইউজ কৰা 10 দিন হৈছে আৰু 10 দিনত মই বহুত বেছি প্ৰমাণ পাইছোঁ। তেন্তে আপোনালোকে ইউজ কৰি চাব পাৰে এই ক্ৰীমটো। আৰু মই কেনেদৰে এই ক্ৰীমটো ইউজ কৰোঁ চাওকচোন বলক। মই এইটো বেক কেমেৰা দি আপোনালোকৰ আগত দেখাই দিছোঁ। আৰু এই ক্ৰীমটো মোক ডাক্তৰে প্ৰেছক্ৰাইব কৰিছিলে, এই BPO ডেৰিভা জেলটো। আৰু ইয়াৰ মই ৰিভিউ পাইছোঁ, ইয়াৰ মই বহুত ভাল ফলাফল পাইছোঁ। মোৰ বহুত বেছি ডাৰ্ক স্পট আছিলে, পিগমেণ্টেশ্যন আছিলে আৰু বহুত বেছি একনে ষ্টাৰ হৈছিলে। সেইটো কাৰণে মোক এইটো দিছিলে। ইয়াৰ লগতো মোক দিছিলে অলিভাৰ যিখিনি মোৰ প্ৰডাক্ট আছিলে সেইখিনি ৰিভিউ মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম সেই ক্ৰীমখিনি। আৰু গতিকে তাৰ লগত মই এইটো ইউজ কৰি আছোঁ, বহুত বেছি ভাল ফল পাইছোঁ। আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। আৰু ইয়াৰ ইউজ কৰা পদ্ধতিটো মই আপোনালোকৰ আগত জনাই দিছোঁ। এই ক্ৰীমটো ইউজ কৰা পদ্ধতিটো হৈছে, এই ক্ৰীমটো আপোনালোকে ৰাতি শোৱাৰ আগত ইউজ কৰিব। আৰু লগোৱাৰ আগত আপোনালোকে নিজৰ মুখখন ভালদৰে ফেচ ৱাছ দি ধুই ল'ব। ধুই লোৱাৰ পাছত য'ত আপোনালোকৰ পিম্পলছ আৰু পিগমেণ্টেশ্যন বা ডাৰ্ক স্পট আছে তাত আপোনালোকে এইটো লগাই দিব। তাৰ বাহিৰত আপোনালোকে এইটো নলগাব, কাৰণ বাকীবোৰ অংশত লগালে আপোনালোকৰ জ্বলা পোৰাও কৰিব পাৰে। সেইটো কাৰণে বাহিৰত নলগাব। আপোনালোকৰ য'ত পিম্পলছ বা পিগমেণ্টেশ্যন বা স্পট আছে তাতহে আপোনালোকে এইটো ইউজ কৰিব। সেয়া এইটো জেলটো লগোৱাৰ পাছত আপোনালোকে যিটো ইউজ কৰে, যে মইশ্চাৰাইজাৰ ক্ৰীম ইউজ কৰে, সেইটো তাৰ ওপৰত হাত লগাই ল'ব। তাৰপিছত শুই যাব, মুখখন ৰাতিপুৱা ধুনীয়াকৈ ধুই দিলে হৈ যাব। আৰু আপোনালোকে এইটো লগোৱাৰ পাছত বেছিকৈ ৰ'দত নোলাব। আৰু আপোনালোকে ছানস্ক্ৰীন দিনত 3 টাইমছ ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনে এই ক্ৰীমটো লগোৱাৰ কাৰণে কোনো ইফেক্ট নহ'ব। দিনটো আপোনালোকে যদি যাবলগীয়া হয় ৰ'দত, গতিকে আপোনালোকে ছানস্ক্ৰীন ইউজ কৰিলে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। মই আজি এইটো লগাই আছোঁ 10 দিনে, লগাই পেলাই মোৰ স্কিনত বহুত বেছি ভাল পাইছোঁ। স্কিনৰ পিম্পলছখিনি গৈছে, ডাৰ্ক স্পটখিনিও গৈছে। তেনেকৈ আপোনালোকেও এইটো লগাই চাব পাৰে। ক্ৰীমটোৰ দুটামান ছাইড ইফেক্টো আছে। ছাইড ইফেক্টকেইটা হ'ল আপোনালোকৰ স্কিনত অকণমান খজুৱতি হ'ব পাৰে আৰু জ্বলা পোৰা কৰিব পাৰে। এই ক্ৰীমটো আপোনালোকে ডাক্তৰে ৰিকমেণ্ড নকৰিলেও ইউজ কৰিব পাৰে। আৰু ইয়াৰ বেলেগ বেলেগ ক্ৰীমো আছে ইয়াৰ লগত পোৱা, তো আপোনালোকে এইটো ইউজ কৰি চাব পাৰে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক আৰু কমেণ্ট কৰি থৈ যাব। আজিলৈ বাই বাই।